নমস্কাৰ, মই পুৰবী। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটি ভিডিঅ'লৈ। মোক বহুতে সোধে যে ৰেইকি নিশিকাকৈ আমি এনজাইটি বা টেনশ্যন কেনেদৰে দূৰ কৰিব পাৰিম। মই আজি আপোনালোকক ঘৰুৱাভাৱে ক'বলৈ ওলাইছোঁ যে আপোনালোকে ৰাতিপুৱা উঠি 5ৰ পৰা 10 বাৰলৈ ব্ৰিডিং এক্সাৰচাইজ কৰা আৰম্ভ কৰক। সেইটো কেনেদৰে কৰে জানেনে? নাকেৰে উশাহটো ল'ব, অলপ সময় উশাহটো ধৰি ৰাখিব, ধৰি ৰাখি মুখেৰে এৰি দিব। এনেদৰে আপুনি 5ৰ পৰা 10 বাৰ কৰা আৰম্ভ কৰক, পুৱা আৰু গধূলি। তাৰে লগত আপোনালোকে ওম ধ্বনি ক'ব। ঠিক তেনেদৰে 5ৰ পৰা 10 বাৰলৈ চাওক, আপোনালোকৰ টেনশ্যন আৰু এনজাইটি বহুত গুণ কমি গৈছে। ধন্যবাদ।